Good morning everyone, welcome back to my YouTube channel. আৰু আজি হৈছে বিহু আৰু আমি গুটেবিলাকে হোষ্টেলত আছো। এয়া মই মেহেন্দি লগাই আছো আৰু ইয়াতে বিহু পাতিম বুলি ভাবিছো আজি। আপোনালোকে ভিডিওটো শেষলৈ চাই যাওক, অলপো স্কিপ নকৰিব। দেখাই গৈ আছো বলক তেতিয়াহ'লে ভিডিওটো আৰম্ভ। জেতুকা লগাই আছো, মেহেন্দি লগাই আছো। আমা টিকলিয়ে লগাই দি আছে আৰু ইফালে আমাৰ বাইদেউক দেখিছে আপোনালোকে প্ৰথমটো ভ্লগত। চাও বাইদেউ মুখখন। বাইদেউয়ে ঘৰ দুৱাৰ সাৰিছে, আজি খৰাই দিম। আৰু এইটো আমাৰ ৰুমটো আৰু ইফালে এজনী বাইদেউ শুই আছে। মুখখন দেখা। ইফালে এজনী বাইদেউ শুই আছে, উঠিব হোৱাই নাই তাই। আৰু ওলাই কৰি লৈছো আৰু ইফালে সবে চাদৰ মেখেলা পিন্ধি লৈছে। নাচনীবিলাক দেখাই আছে। চা নাচনী ইফালে চোৱা। চাই দিয়া ৰেডি হোৱা নাই আৰু ইফালে এজনী নাচনী ওলাই আছে আৰু ইফালে আৰু এজনী নাচনী আছে। শৰাই এখন দিওঁ বুলি ভাবিছো। শৰাই তৈয়াৰী হৈ আছে। আমাৰ পিংকিয়ে কাটি আছে ফল মূল। বুট। হেল্ল' দোস্ত, এয়া আমাৰ নাচনী ৰেডি হৈ গৈছে। হাই নমস্কাৰ। এই নাম হৈছে ৰিকিতা আৰু মোৰ লগত মিলি গৈছে পিতিকা। আৰু চবে আমি ওলাই ললো, গোটেইবিলাক চব নাচনীকে দেখাই দিম। আৰু ইফালে এজনী নাচনী ওলাই আছে আৰু ইফালে আৰু এজনী নাচনী, ইফালে আৰু এজনী নাচনী। আৰু চাওক আমি আমাৰ মন্দিৰটো দেখালোঁ এবাৰ। আমি ইয়াতে হেৰি কৰিছোঁ, শৰাই দিছোঁ। হেল্ল' দোস্ত, হাই নমস্কাৰ। এয়া মোৰ ফ্ৰেণ্ড। আপোনাৰ মোৰ লগতে আপোনালোক সকলোৱে মানে সুখে শান্তিয়ে থাকক গোটেই বছৰটো, যাতে মইতো ভালে থাকিম ন, ভালে যাওক আপোনালোকৰো। আৰু দিয়া কোৱা। হেপী ৰঙালী বিহু। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। সকলোকে ভালকে থাকক আপোনালোকে, ভালকে খোৱা বোৱা কৰক, মোৰ নিচিনা যাতে খিনাই নাযায় আৰু মোৰ নিচিনা যাতে এনেকে হোষ্টেলত বিহু পাতিবলগীয়া তেনেকে ভালকে খোৱা বোৱা কৰিব। হোষ্টেলত যাতে বিহু পাতিবলগীয়া নহয় আপোনালোকৰ, আমাৰ নিচিনা যাতে অৱস্থা নহয়। আমি হোষ্টেলত বিহু পাতিবলগীয়া হৈছে। যিমান যি নহওক অসমৰ পৰা আহিছোঁ যেতিয়া, বাহিৰত আহিলেও বিহুটো সদায় নিজৰ আপোন। আমাৰ অসমৰ তেজে তেজে শিৰে শিৰে বিহুটো উজ্জ্বলি আছে। গতিকে নেপাতি থাকিব নোৱাৰো। এয়া হোষ্টেলত শৰাই দিছোঁ গোটেইবিলাকে। আৰু এয়া মালিকনীকেইজনী আৰু ইফালে ওলাই আছে সকলোৱে। আৰু হাতত জেতুকাবিলাক দেখাই দে আকৌ। এয়া জেতুকা লগাইছোঁ চাওক। মেহেন্দি জেতুকা লগাইছোঁ চাওক, চবে লগাইছোঁ।
ছোৱালী নামে পখিৰো শৰণ মানৱতী নাহিকে বৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৈ মোক ৰক্ষা কৰিও চৰণে না মোক ৰক্ষা কৰিও চৰণে চা নাচনী কিজনী ইফালে আহা এজনী ৰচনী পখিলা আৰু এজনী নাচনী আৰু ইফালে নাচনী এজনী দেখিছে আৰু ই ক'ত গ'ল আকৌ আহা আহা তোমাক দেখা নাই আৰু এজনী নাচনী আমাৰ টিকলি নাচনী এজনী নাচনী এটা ওলোৱা নাই আৰু গাইজ এয়া প্ৰসাদ বিতৰণ হৈ আছে আমি গোটেইকেইজনে ভাবিছোঁ ৰুমে ৰুমে সকলোৰে ৰুমে ৰুমে মানে এখন এখন পাত দি থৈ আহিম আমাৰ ইয়াত 9টা ৰুম আৰু 9টা ৰুমত এখন এখন পাত দিম প্ৰসাদ মেম হেপী ৰঙালী বিহু মেম থেংক ইউ বল ৰে কি কৈছে আমি গোটেইবিলাকে যাব ওলাইছোঁ গাইজ বিহু নাচি নাচি গৈ আছে তামিলনাডুৰ বাটে বাটে চবে চাইছে ঘূৰি ঘূৰি আৰু গৈ আছোঁ আমি কিবা এটা কাৰণে খাব মন গৈছে বিহু বুলি একো খোৱা নাই চ' দোকানত যাওঁ যাই পেলাই খাই হ'ব গোটেইবিলাকে এইবিলাক ড্ৰেছতে আহিছোঁ চবে আমাৰ ৰিকি গাত ততে নাই বাটে পথে দোকানে চোকানে মানে পালেই হ'ল আৰু নাচিয়ে থাকিব ইয়াত নাচি আছে চাওক গাইজ চাওক আইচক্ৰীম খাই আছোঁ লৰালি ঘৰত মনত সৰু কাল মনত পৰিছে এতিয়া তামিলনাডুত আছোঁ অসমলৈ মনত পৰিছে থাকে মন যোৱা নাই ইয়াত অসমলৈ মনত পৰিছে গাইজ বহুত মনত পৰিছে কি ক'ম আৰু আইচক্ৰীমকে খাই খাই আহি আছোঁ আমাৰ খানা গাইজ বিহুৰ খানা পিংকিয়ে বনাব আজি আৰু এইবিলাক চাওক নাচি আছে পুৰা ফুল ফূৰ্তি আইজয় কলিতা পিংকি মাংস কিমান দূৰ পাইছে বাৰু ভাত খাব লাগিছে লোভ লাগি গৈছে হা চাহ গাইছে আপোনালোকক অলপ লোভ লগাওঁ পিংকিয়ে ইমান ধুনীয়াকৈ বনাইছে মাংস আপোনালোকে অলপ জিভা পাতি পেলাওক আৰু ইহঁতে ৰখি আছে ইহঁতে বনাব ইহঁতে বনাব তোমালোকেও চিকেন বনাব আৰু আমি এতিয়া খাম বিহু বুলি আমাৰ এয়া আৰু গাইজ অৱস্থা কি হৈ গৈছোঁ আৰু ইফালে আমাৰ বহুত দুখ তাইৰ ঘৰত যাব নাপায় তাৰ দুখ কান্দি আছে ইয়াৰ অসমলৈ মনত পৰিছে গাইজ ইমান দুখ তাই চা দেখি দুখ নকৰিবা আৰু ইফালে তুমি দুখ কৈছা নেকি মই দুখ নকওঁ মোৰ দুখ চুখ নাই দুখ চুখ নাই মোৰো অলপ দুখ লাগিছে হ'লেও মানে বিহু নাচি আছোঁ যে ইমান দুখ লাগে যা হেৰিটো কাটি দিলে তোমাক কেনেকুৱা লাগিছে অৱস্থা নাই তোমাৰ দুখ হৈছে নেকি কিবা নাই নাই এতিয়া বৰ্তমান ঠিক আছে ৰাতিলৈ হ'ব ৰাতিলৈহে দুখ হয় গাইজ মোৰো দুখ লাগিছে বাৰু তথাপিও নাচ গাইজ ৰুমলৈ আহিলোঁ নাচি গৈ হুলস্থুল কৰি বহুত ফূৰ্তি কৰিলোঁ আৰু আপোনালোকে জানে মই নাচি ভাল পাওঁ মোৰ ভ্লগবিলাকত আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বুলি ভাবিছোঁ কিমান দেখুৱাব পাৰিছোঁ নাজানো আৰু অসমৰ পৰা বাহিৰত থাকি বিহু পালন কৰিছোঁ হোষ্টেলত চ' অলপ দুখ লাগিছে ঘৰলৈ মনতো পৰিছে চ' কিমান দেখুৱালেও কিমান নাই নাজানো আৰু
যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আজিলৈ আহোঁ নেক্সট ব্লগত লগ পাম বাই বাই